Welcome to Mr. AMD. আমি আজি এনেকুৱা ঠাইত যাম দেখুৱাই আছো আপোনালোকক চাই থাকিব মোৰ লগত বিকাশ আছে এই বাণিজ্য মেলা নাওকটাত চলি আছে তাতে যাবা ওলাই আছো আমি যাও এই গাড়ী ষ্টাৰ্ট দিও আৰু যাই আছো অলপমান পিছতে আপোনালোকে দেখিব বাণিজ্য মেলাত কি কি ওলাইছে ঠিক আছে বলক মোৰ লগত চাবি চাও এই মানুহ কি কৈছে এনেদৰে আমাৰ যাত্ৰা আৰম্ভ হৈছিল বাণিজ্য মেলালৈ নাওকটাৰ পৰা পূবফালৰ ৰাস্তাটোতে আমি গৈছিলোঁ কাৰণ বহুত দিন যোৱা নাছিলোঁ সেইটো ফালেৰে সেইকাৰণে আজি এইটো ফালেৰে আহিলোঁ আহি আমি গৈ আছোঁ গৈ আমি পামেই আৰু খন্তেক পিছতে বেছি দূৰ নহয় অকণমান ঠাই নাওকটা চকৰ পৰা 5 মিনিট আৰু আমি এইফালে ঘূৰিব লাগিব এইখিনি আমি এই ফিল্ডখনতে বিদ্যালয়খন বাণিজ্য মেলা এই বিদ্যালয়খনতে মই পঢ়িছিলোঁ কাষত যে দেখিছে বিদ্যালয়খনৰ গেট বা বিদ্যালয়খন যে দেখিছে এই বিদ্যালয়খনৰ নামে হৈছে নাওকটা মিলন আমি এয়া বাণিজ্য মেলা এইটো অডিটৰিয়ামৰ ভিতৰতে হৈ আছে বাণিজ্য মেলা ইয়াতে আমি গাড়ীখন পাৰ্কিং কৰি ল'লোঁ পাৰ্কিং কৰি উঠি আমি বাণিজ্য মেলালৈ যাম আপোনালোকে মোৰ লগত ইয়াতে যাত্ৰা দেখিলোঁ আমি পানীপুৰিৰ দোকান এইফালে ষ্টেচনাৰী দোকান সৰু ল'ৰা ছোৱালীৰ সা সামগ্ৰী আছে এইফালে কাপোৰৰ দোকান আছে আপোনাক যদি যিকোনো ধৰণৰ কাপোৰ লাগিলে ইয়াত আহিব পাৰে নেক্সট আমি দেখিম এইটো চুট কাপ দিলে খুব 6 পিছ 100 रुपया এতে হেৰি কৰে প্ৰিণ্ট কৰি দিয়ে ফটো লাগে ফটো যদি মাৰি দিয়ে আৰু প্ৰিণ্ট কৰি দিয়ে ইফালে খাব পাৰে কিবা এতিয়া আমি ঘৰত যাওঁ কাৰণ টাইম নাই ইমান মেলা চাই থাকা ডিউটিত আছোঁ না ডিউটি আছে 10 মিনিটৰ কাৰণে লিভ লৈছিলোঁ বাই